নমস্কাৰ আজি মই আহি গ'লো আমাৰ শাক-পাচলিৰ খেতি কৰা ঠাইডোখৰ দেখুৱাবলৈ আসলতে এই জেগাডোখৰ নদী পাৰ হয় আসলতে মথাউৰি হয় কিন্তু মথাউৰি পাৰতে খেতি কৰিছে আৰু নদী ইটো সাইডেও খেতি কৰিছিলে মই সকলো দেখুৱাম আপোনালোকক প্ৰথমতে আমাৰ এইটো জেগাটো দেখুৱাই লওঁ এইফালে এইটো জেউৰা দিয়া আছে এইবিলাক যাতে গৰু মহ এইবিলাক সোমাব নোৱাৰে আৰু এইফালৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ গৈ এইফালে ঘূৰি থকা টাইপৰ আছে জেগাডোখৰ আসলতে এনেকৈ আছে এই জেউৰা হেখোৱা জেগাডোখৰলৈকে তেনেকৈ আছে আৰু এই গোটেই মথাউৰিৰ ওপৰত খেতি কৰা হৈছে এইবিলাক আৰু ইয়াতে বহুতো শাক-পাচলি খেতি কৰা হৈছে আপোনালোকক সকলো দেখুৱাম প্ৰথম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা মাৰি দিব আৰু লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাৰু যে কি নহওক কি খেতি আছে দেখুৱাম গতিকে ব'লকচোন কি আছে চাওঁ এতিয়া এইটো মথাউৰি ওপৰলৈ উঠি আহিলোঁ এতিয়া এইবিলাক এই আগতে লাইশাকৰ খেতি কৰিছিলে কিন্তু ইয়াত গুটিবিলাক পৰি গ'ল তাৰপিছত লাইশাক এইখিনি বহুতখিনি লাইশাক গজি গ'ল এইখিনি আৰু যিহেতু এতিয়া বাৰিষা লাইশাক ভাল নহয় কিন্তু হ'লেও গজিছে আৰু বৰষুণ পাই গ'ল গুটি পৰিছিলে আৰু এইজোপাহে ডাঙৰ হৈছে বহুত ডাঙৰ হৈছে আৰু ইয়াত ঘৰ এটা আছিলে এইটো অলপ দিনৰ আগতে যে বতাহ আহিছিলে তেতিয়া বতাহে মানে ওপৰৰ ছালখন গোটেইখন উৰুৱাই লৈ গ'ল আপোনালোকে গম পায় অলপ দিনৰ আগত বহুত ডাঙৰ বতাহ ধুমুহা আহিছিলে তেতিয়া উৰি গ'ল আৰু ইয়াত শাক-পাচলিবিলাক দেখুৱাই যাম মই এতিয়া এইফালৰ পৰা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ এয়া ফুল আছে ফুল এইবিলাক ফুলো আছে শাক-পাচলি তাৰ মাজতে আৰু ফূৰ্তি আৰু শাক-পাচলিৰ মাজতে যদি ফুল থাকে আৰু ইয়াৰ কি ক'ম বহুত ভাল লাগে এইবিলাক ফুল এইবিলাক তাৰপিছত এইবিলাক জলকীয়া গছ জলকীয়া আজি অলপ চিঙা হ'ল এই মই দেখুৱাম বাৰু তাৰপিছত এইবিলাক বনৰীয়া শাক-পাচলি যিবিলাক খুতৰা তাৰপিছত মাটিকান্দুৰি এইবিলাকো বিভিন্ন ধৰণৰ শাক-পাচলি ইয়াত গজে সেইবিলাকো খাব পাৰি তাৰপিছত জলকীয়াবিলাক লাগিছে কিন্তু যথেষ্ট জলকীয়া লাগিছে বৰষুণ যাক পাই গৈছে আৰু জলকীয়াবিলাকো খুব লাগিছে এইবোৰ ৰঙালাও গছ তাৰপিছত এইবিলাক হৈছে জিকা গছ জিকাবিলাক ফুলিছে লগা নাই এতিয়া সেই লাগিব আৰু এইবিলাক ফুলিবলৈ আৰম্ভ কৰিছে এইবিলাক ৰঙালাও গছ এইবিলাক কিবা হেন্দালি টাইপৰ দি দিছে বগাব চাগে লাগিব আৰু টাইম লাগিব অলপ তাৰপিছত কুন্দুলিও আছে কুন্দুলি এইফালে আছে মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব দীঘল কুন্দুলি জাতটো যিটো এইটো যথেষ্ট কুন্দুলি লাগে মানে প্ৰতিটো পাতৰ এনেকৈ পাবে কুন্দুলিটো লাগি যায় আৰু যথেষ্ট ঘন মানে লগা সেইটো বহুত ভাল যথেষ্ট কুন্দুলি লাগে আৰু কুন্দুলি বস্তুটো মানে অলপ দিন চিঙাৰ পিছত আকৌ মানে খুব কম সময়ৰ ভিতৰতে আকৌ লাগেই আৰু সেইটো কাৰণে কুন্দুলিটো ভাল যথেষ্ট ভাল এইবিলাক কুন্দুলি লাগি আছে এই নদীখন এইখন আপোনালোকে দেখিছে এইখন হৈছে নদীখন এতিয়া পানী অলপ বাঢ়ি আছে এইটো বৰষুণ দিছে যেতিয়া পানীবিলাক ঘোদা আহিছে আৰু পানীটো অলপ বাঢ়ি আছে আৰু এইফালে এইবিলাক আছে কুন্দুলি এইফালেও কুন্দুলি কেইবাজোপাও আছে বিলাহী গছো এজোপা দুজোপা আছে বিলাহী গছবিলাক আচলতে এই খৰালি দিনতে ৰোৱা হৈছিলে তাৰপিছত এজোপা দুজোপা থাকি গ'ল আৰু বাকীবোৰতো মৰি গ'ল আৰু উঠাই দিয়াও হ'ল যিহেতু এবাৰ লগাৰ পিছত বিলাহীবিলাক লাগিবলৈ মন নকৰে এজোপাত কুন্দুলি নতুনকৈ দিছে এজোপা তাৰপিছত আপোনালোকক মই দেখুৱাম এই আপোনালোকে দেখিছেই চাগে বেলেগতো এইটো কি অমিতা গছ খুব চাপৰতে লাগে আজিকালি এনেকুৱা অমিতা পায় আৰু অমিতা লগাৰ ধৰণটো খুব ভাল যথেষ্ট অমিতা লাগে খালি অলপ মেহনত কৰিব লাগে আৰু সাৰ জাবৰ সেইবিলাক দিব লাগে এইবিলাকে দেখিছিল এই অমিতাজোপা কিমান চাপৰ 2 ফুট 3 ফুটতকৈ বেছি ওখ নহয় কিন্তু এয়া লাগিবলৈ আৰম্ভ কৰিছে আৰু এইফালে এজোপা তুৰৈ গছ মাটিতে বগাইছে তাৰপিছত এইফালে আছে অলপ কচু দিয়া হৈছে এইবোৰ কিবা কচুবিলাকৰ নাম বেলেগ থাকে নহয় কি কচু মই সেইটো নাজানো বাৰু এইবোৰ কচু দিয়া হৈছে মূৰলৈকে কচু গছ দিয়া আছে আৰু কচুটো খুব খাবলৈ ভাল লাগিবলৈ আৰম্ভ কৰিছে লাগিছে যথেষ্ট লাগিছে আৰু এবাৰ দুবাৰমান চিঙাও হৈছে আৰু ফুলবিলাক খুব ফুলিবলৈ ধৰিছে বৰষুণ পাইছে যিহেতু আৰু লাগিব এজোপা হৈছে তিতাকেৰেলা আৰু আছে হৈ গ'লে তিতাকেৰেলা এটা অকল তিতাকেৰেলা আছে সেইডোখৰ দেখুৱাম মই আপোনালোকক এজোপা অমিতা
তাৰপিছত হেৰি এইটো কি কয় আৰু ইয়াত মই এটা কথা খুব ভাল লাগিছে পখিলা বিভিন্ন ধৰণৰ পখিলা বিভিন্ন মানে কালাৰফুল টাইপৰ পূৰা ধুনীয়া লাগে দেখিবলৈ আৰু সেই পখিলাবিলাক দেখি খুব ভাল লাগিছে আৰু মৌ মাখিবিলাকো যথেষ্ট দেখিবলৈ পাইছোঁ ইয়াত যদি মৌ এবাহ পুহিব পৰা হ'লেতো খুবেই ভাল আছিলে যিহেতু শাক পাচলিবিলাক খুব লাগি আছে আৰু ফুল ফুলিছে ইয়াত যথেষ্ট মানে মৌ আহেও থাকিবলৈ ভাল পাব আৰু মৌ ভোমোৰা এইবিলাক যথেষ্ট মই দেখিবলৈ পাইছোঁ ইয়াত আৰু ফুলিছে আৰু পূৰা জোপোহা হৈ গৈছে এজোপা দিন হ'ল প্ৰায় এবছৰমানেই হ'ল কিন্তু এজোপা বহুত বগাইছে এতিয়া আৰু ফুলবোৰ খুব ধুনীয়াকৈ ফুলিছে ভাল লাগে কালাৰটো খুব ধুনীয়া লাগে পূৰা নীলা টাইপৰ আৰু ডাঠ নীলা টাইপৰ কালাৰটো দেখিবলৈ ভাল লাগে খুব কম মানুহে চিনি পায় মৰিচা আৰু খুতৰা গছজোপা অলপ দেখিবলৈ প্ৰায় একেই টাইপৰ কিন্তু মৰিচাজোপা অলপ ডাঙৰ হয় আৰু খুতৰাজোপা অলপ চাপৰ হয় আৰু খুব জোপোহা টাইপৰ হয় আৰু মৰিচা পাতবিলাক অলপ ডাঙৰ হয় গছজোপালো অলপ ডাঙৰ হয় আৰু ইয়াত ফুলজোপা ফুল ফুলিছে এইবিলাক খুতৰাবিলাক এইবিলাক অলপ চাপৰ হয় এইবিলাক খুতৰা এইবিলাকো ফুল বুঢ়া হৈ গ'ল আচলতে ফুল ফুলিবলৈ আৰম্ভ কৰিছে তাৰপিছত এইখিনিতে পদিনা এজোপা আছে পদিনা আচলতে পানী যেতিয়া বেছিকৈ পায় নহয় পদিনাবিলাক এই যেতিয়া কিবা হেৰি হৈ যায় বেয়া হৈ যায় সেইটো কাৰণে আপোনালোকে যদি ঘৰত খাবৰ কাৰণে হেৰি কৰিব পাৰে এনেকুৱা টাইপৰ এনেকুৱা ৰুব পাৰে বা বস্তাটো এনেকৈ ৰুব পাৰে বস্তাটো ৰুলেও খুব ভাল হয় কাৰণ যেতিয়া পানীটো বেছিকৈ বৰষুণ চৰষুণ দিয়ে তেতিয়া বস্তাটো উঠাই নি বেলেগ জেগাত ৰাখি দিব পৰা হয় তেনেকুৱা টাইপত হ'লে মানে ভাল হয় আৰু হেৰি আৰু পদিনাটো খুব ভালেই লাগে খাই চাটনি বনাই পেলাই আপোনালোকে জানেই আৰু এইটো কথা আৰু এইবিলাক হৈছে ভাতকেৰেলা গছ আছে ৰঙালাও গছ আছে খুব মিক্স আপ হৈ আছে বস্তুখিনি সেইটো কাৰণে অলপ প্ৰব্লেম হয় আৰু যে কি নহওক এইবিলাক আপোনালোকে দেখিছে এইবিলাক চাওকচোন এইবিলাক হৈছে দাংবডি পূৰা ঘৰ টাইপত এনেকৈ দি থোৱা আছে আৰু ইমূৰৰ পৰা সিমূৰলৈকে আছে এই বহুত দূৰলৈকে আছে যথেষ্ট আছে প্ৰায় 50 মিটাৰমান এনেকৈ দীঘলকৈ দুলাইন কৰা আছে তাৰপিছত দাংবডি আৰু এইবিলাক হৈছে ভাতকেৰেলাই ফুলিবলৈও আৰম্ভ কৰিছে লাগিছে এটা দুটা এইবিলাক ফুলিছে মিঠা গছো আছে এইবোৰ ফুলিছে আৰু কিছুমান এটা দুটা লাগিবলৈ আৰম্ভ কৰিছে দেখিছেনে কিমান চাপৰতে লাগিছে 2 ফুট 3 ফুট সিমানটোৱে হ'ব তাতকৈ বেছি ওখ নহয় মিঠাবিলাক আৰু লাগিবলৈ আৰম্ভ কৰিছে মানে লাগিব আৰু ইয়াত ফুল আহিছে বেছি বখোৱা নাই কিন্তু ফুলিবলৈ আৰম্ভ কৰিছে লাগিব চাগে দাংবডিবিলাক লাগিছে বাৰু ফুলো ফুলি আছে তাৰপিছত এয়া আমি আহি পাই গ'লোহি এতিয়া তিতাকেৰেলা এইডোখৰ আছে তিতাকেৰেলা আপোনালোকে লাষ্টলৈকে দেখিব সেউজীয়া টাইপৰ আৰু পূৰা সেউজীয়া হৈ আছে আৰু পূৰা জোপোহা টাইপৰ হৈ আছে এই ভাতকেৰেলা লাগিছে যথেষ্ট ভাতকেৰেলা লাগিছে যিহেতু নদী কাষৰ মাটি যথেষ্ট পলসুৱা সাৰুৱা হয় আৰু ইয়াত খেতি খুবেই ভাল হয় আৰু গোবৰ চোবৰ এইবিলাক ঘৰতে আছে এইবিলাক দি খুব সহজতে এইবিলাক কৰিব পৰা হয় বিশেষ কথাটো হৈছে পানী যিহেতু শাক পাচলি খেতি কৰিবলৈ হ'লে পানী লাগিবই আৰু যদি পানীটো কম পায় তেতিয়া কিন্তু শাক পাচলি ইমান ভাল নহয় খৰালি সময়তো যেতিয়া পানীবিলাক দিব পৰা নাযায় ভালকৈ তেতিয়া অলপ অসুবিধা হয় আৰু এতিয়া বৰষুণ চৰষুণ দিছে সেইটো কাৰণে খুব ভাল হৈ গৈছে আৰু পানীটো জমা নহয় আচলতে এইখিনি মথাউৰি হয় পানীটো বাগৰি গুচি যায় আৰু সেইটো কাৰণে খুবেই ভাল হয় নদী কাষত এনেকৈ খেতি কৰিবলৈ বেঙেনা চেঙেনা গছ দিয়া আছে এইবিলাক কিছুমান বেঙেনা গছবোৰ কিছুমান বেমাৰ হৈছে দৰৱ চৰৱ দিব লাগিব তেতিয়াহে ভাল হ'ব নহ'লে আকৌ মৰি থাকিব এইবিলাক তিতাকেৰেলা এনেকৈ এইবিলাক তেনেকৈ বেঙেনা চেঙেনা এইবিলাক দিয়া আছে লাষ্টৰ ফালে হৈ গ'লে একেই দিয়া আছে আৰু তিতাকেৰেলা আছে আৰু বেঙেনা আছে এইবিলাক বেঙেনাবিলাক ফুলিছে ইয়াৰ যথেষ্ট সময় কটা শাক পাচলি ইয়াৰ শাক পাচলি বাৰীখনত আৰু ইয়াত থাকি খুবেই ভাল লাগে আৰু নদী কাষত যিহেতু খুব ধুনীয়া হাৱা এটা মাৰি থাকে আৰু সেই হাৱাটোত মানে গৰম দিনত খুবেই ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা হাৱা এটা মাৰি থাকে আৰু শাক পাচলিবিলাকো চাই চিতি মানে ভাল লাগে আৰু তিতাকেৰেলা যথেষ্ট ডাঙৰ হৈছে বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলিও ওলায় যেনে ধৰক মাটি কান্দুৰি তাৰপাছত দোৰোণ বন মানিমুনি
বিভিন্ন শাক পাচলি আছে সেইবিলাকো আমি খাব পাৰোঁ আৰু সেইবিলাক খোৱাটো আমাৰ যথেষ্ট ভাল যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে খাবও লাগে তাৰপিছত সেইবিলাকো খাব পাৰি আৰু যাবলগীয়া নহয় কাৰণ ঘৰৰ ওচৰৰ মানুহেও তেনেকৈ কিনে আৰু আজিও যথেষ্টখিনি জলকীয়া ছিঙা হ'ল আৰু দাংবডি ছিঙা হ'ল এইখিনি অলপ ছিঙা হ'ল তাৰপিছত কিন্তু ওচৰৰে মানুহ এজনে বিচাৰিছিলে গতিকে ছিঙি পেলানি দি দিয়া হ'ল আৰু আচলতে কি কয় কেপচিকাম এইবিলাক কেপচিকামৰ গছবোৰ আগতে ৰোৱা দিন হ'ল আচলতে এইবিলাক এতিয়া মৰিব হৈ গ'ল মৰি গৈছে এজোপা দুজোপা আছে আৰু এটা দুটা লাগিও আছে এইবিলাক আৰু বিলাহী গছো এজোপা দুজোপা আছে বিলাহী গছবিলাকো উঠাই দিয়া হ'ল লগাটো বন্ধ হৈ গ'ল যিহেতু এজোপা দুজোপা তাৰ মাজত এজোপা দুজোপা আছে তাৰপিছত আৰু আছে তিয়ঁহ আছে এজোপা দুজোপা আৰু তেনেকৈ আৰু কি আছে আৰু ৰঙালাও যথেষ্টখিনি বগাইছে বাৰু এতিয়া লগাটো কেনেকুৱা হয় নাজানো ফুলিছে ভিডিঅ'টো চাই আমাৰ শাকনি বাৰীখন চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে আজিলৈ ইমানেই বাই বাই